কি কৰি আছা তুমি? পানী খাই আছা? পানী খাই আছা? বটলটো কোনে আনি দিলে? কোনে আনি দিলে? মই আনি দিলোঁ। আৰু কি আনি দিলোঁ যে? টিফিন আনি দিলোঁ ন? তোমাৰ নামটো কি যে? তোমাৰ নামটো কি? মাৰ নাম? মঞ্জিতা সোণোৱাল ন? মাম খালা নাই? নাই খোৱা? মায়ে মাম নাই দিয়া? বনাইছেহে। কি বনাইছে? ম'ম'? চকলেট ম'ম'? চকলেট ম'ম' বনাইছে? চকলেট ম'ম' নাই? হাই হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালেই আছে। মই এতিয়া গৈ আছোঁ পথাৰলৈ। মাহেঁতি মানে পথাৰত ৰুই আছে, তো এতিয়া মই পথাৰলৈ গৈ আছোঁ। আমাৰ পথাৰখন যাবলৈ এইটো ৰাস্তা দি এক পাক ঘূৰিব লাগে। নদীখনৰ ইপাৰত আছে, তো মই এইটো এক পাক দি নাযাওঁ নদীখনৰ, কাৰণ নদীখনৰ ইপাৰত আছে। শ্বৰ্টকাট হ'বৰ কাৰণে এই নাওখন লৈ যাম। তো এইফালৰ পৰা পূৰা নাও লৈ কেনে আজি গৈ আছোঁ পথাৰলৈ। আপোনালোকে ভিডিঅ'টো চাই থাকক। যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে ব'লক নাওখন লৈ এতিয়া গৈ থাকোঁ। নাওখন বহুত সৰু দেই, ভয় লাগিছে মোৰ। ইমান সৰু নাওখন লৈ গৈ আছোঁ। বহুত সৰু নাও আচলতে, পূৰা হিলিছে এনেকৈ পূৰা হিলিছে। মাইকত পূৰা হিলিছে, তো অলপ ভয় লাগি আছে মানে। তথাপিও গৈ আছোঁ। আৰু কোনে কোনে নাও চলাবলৈ নাজানে ক'ব, মই শিকাই দিম বাৰু নাও চলাবলৈ দেই। আমাৰ গাঁৱলৈ আহিবি, নাও চলাবলৈ মই শিকাই দিম আৰু। বেছিকৈ মোবাইলটো লৈ বেছিকৈ ধেমালি কৰি নাথাকোঁ, কাৰণ মোবাইলটো যদি পানীত পৰি যায় তো মোৰ অৱস্থা বেয়া হ'ব। কাৰণ এইটোতো আইফোন নহয়, পানীৰ পৰা উঠাই কেনে পানীত পৰিলোঁ বিচাৰি মেলি আকৌ চলাব পৰাকৈ। একবাৰ সোমালে বুলিলে আৰু ইয়াৰ বচাৰ চান্স নাই। তো সেইকাৰণে নদীত ইমান ধেমালি কৰি নাথাকোঁ। ডাইৰেক্ট এতিয়া যাওঁ পথাৰলৈ। পথাৰ পাবলৈ বহুত দূৰ আছে বাৰু, তথাপিও মই এতিয়া পথাৰলৈ যাওঁ। তাৰপিছত পথাৰত পাই ভিডিঅ'টো আকৌ আৰম্ভ কৰিম। তেনেহ'লে চাই থাকক ভিডিঅ'টো। আৰু এটা কথা, যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লাইক কমেণ্ট নকৰিলেও ছাবস্ক্ৰাইবটো মেইন, ছাবস্ক্ৰাইবটো কৰি দিব। আপুনি যদি নতুনকৈ আহিছে মোৰ চেনেলত, তেনেহ'লে ছাবস্ক্ৰাইবটো প্লিজ কৰি দিব দেই। এটা বস্তু দেখাম, কি হয় কওকচোন। এইজোপা কি ফুল কওকচোন? প্ৰায়ভাগে জানেই বাৰু, আপুনি হ'ব দেই চিনি লওঁ। এইপা কি ফুল কওক? কি ধুনীয়া ফুলপাহ চব। এতিয়া ফুলা নাই, ফুলাই দিলে কেনেকুৱা হ'ব ৰ'ব, এক ছেকেণ্ড। মোবাইলটো ক'ত থৈ লওঁ নাই, ৰ'ব দেখোন। আপোনাৰ ফুলজোপা এইজোপা এনেকুৱা দেখিব ফুলিলে মানে। প্ৰায়ভাগে এইজোপা পদুম বুলি ভাবি থাকে, কিন্তু পদুম নহয়, এইটো ভেট ফুল হয়। পদুম ফুলটো বেলেগ থাকে আৰু ডাঙৰ থাকে, কিন্তু এইটো ভেট ফুল হয়। নদীতে পোৱা যায় বাৰু। ইয়াৰ এইডাল লতাডাল ন, এইডাল শাক সিজাইও খায় মানে। তো তুমি তেনেহ'লে ইয়াতে থাকা, আমি গৈ থাকোঁ আৰু দেই। বাই বাই। আৰু ফাইনেলি আহি কেনে পথাৰ পাই গ'লোহি। নাওখন ইয়াত থৈ দিছোঁ। আৰু পথাৰলৈ গ'লে ক'তনো চেণ্ডেল পিন্ধি যায়, চেণ্ডেলযোৰ মই এতিয়া নাৱত থৈ দিলোঁ। আৰু পথাৰলৈ কোনফালে যাওঁ? এইফালে যাব লাগিব। পূৰা ভাগৰ লাগি গ'ল, গম পাইছে নাই? একদম তাৰ পৰা চলাই আহিলোঁ। আৰু ৰ'দটো কেনেকুৱা ডাঙৰ দিছে, ৰ'দ একদম কোনফালে আছে ৰ'দটো? ওপৰত চাওক, ৰ'দটো দেখি পাইছে যদি, এনেকুৱা ডাঙৰ ৰ'দ দিছে। চাওক না, পথাৰখন কি ধুনীয়া লাগিছে। সেউজীয়া পথাৰ, সেউজীয়া নাই হোৱা বাৰু, হালধীয়া হৈ আছে। সেউজীয়া হ'বলৈ আৰু দুদিনমান লাগিব। এতিয়া হালধীয়া পথাৰ হৈ আছে। আৰু মই ইমান ৰ'দত আহি আছোঁ, চাওক না, পূৰা মুখৰ অৱস্থা চাওক, ইমান ঘামি গ'লোঁ। এই তথাপিও পথাৰলৈ অহা মজাই বেলেগ ন। সৰুতে আহিছিলোঁ, আজিকালি ইমান নাহোঁ, তথাপিও আজি আহি গৈছোঁ পথাৰলৈ। পথাৰৰে সৰু সৰু আলি, ঐ সৰু সৰু আলি,
কিমান দেৰিৰ পৰা ভাবি আছিলোঁ চাহ এটুকা কেতিয়া পামগৈ আৰু ফাইনেলি চাহ এটুকা পাই গ'লোঁ। গৈছোঁ পাৰিবা মোৰ একদম কৃষ্ণ ধন্যবাদ দেই, ধন্যবাদ তোমালৈ অশেষ ধন্যবাদ। মানে ভাবি আছিলোঁ ক'ত চাহ পাম ফাইনেলি চাহ জেগা এডোখৰ পাই গ'লোঁ। এতিয়া অকণমান ইয়াতে থিয় টোপনি মাৰি লওঁ। বোকা চাওক না, এনেকৈ খোজকাঢ়িবলৈ হৈছে। ৰাস্তা হয় এইটো, কিন্তু পথাৰ নহয়। ৰাস্তাটোৱে ইমান বোকা, পথাৰ নিচিনা বোকা হৈ আছে ৰাস্তাটো। ৰাস্তাটোৱে পথাৰতকৈতো আচ্ছা হৈ আছে আকৌ, ইমান বোকা। আৰু ইয়াত আমাৰ মাহঁতি চাহটো খাই আছে ৰুই। ৰ'দটো ইমান বেছি দিছে, ৰুব পৰা নাই মানে। এতিয়া ছাঁত বহি অকণমান ৰেষ্ট লৈছে আৰু সিহঁতে তো এতিয়া ৰুবগৈ আৰু লাহে আৰু। তো এতিয়া মাহঁতি ৰুই আছে, সেইখিনি দেখিছে। মা আছে, বমা আছে 3জনীমান আৰু এজনী বা আছে। তো সিহঁতে ৰুই আছে। আৰু মানে ইমান ডাঙৰ ৰ'দ নহয়, ইমান চোকা ৰ'দ। তো ইমান চোকা ৰ'দত ভিডিঅ' বনাবলৈ মুডে নাই মুঠতে। কেনেকুৱা গৰম হৈ পৰিছে থৈত। এনেকুৱা গৰম নহয়, মানে ৰ'দটো ইমান ডাঙৰকৈ ওলাই ল'লে। মই আহোঁতে ৰ'দটো ইমান নাছিলে। তো ইয়াত পথাৰত পোৱাৰ পিছত এনেকুৱা ডাঙৰকৈ ৰ'দটো ওলাই ল'লে একদম ক'ব নোৱাৰোঁ। এনেকুৱা গৰম পূৰা গৰম মানে। আৰু মানে মই গৰম বেছি সহ্য কৰিব নোৱাৰোঁ। মানে গৰম মই তাতকৈ সহ্যই কৰিব নোৱাৰোঁ। সেইকাৰণে আকৌ ঘৰলৈ যাওঁগৈ, মাৰ পৰা ছাতিটো লৈ আহিলোঁ। মা সেনেকৈ ৰুই আছে। মুঠতে মই গৰম যাতকৈ সহ্যই কৰিব নোৱাৰোঁ। আৰু গৰমৰ পৰা ফেফনিটো ধৰিছে, পূৰা ফেফনি। এতিয়া কেনেকৈ যাম আৰু ইমানডোখৰ পূৰা মুঠতে গৰম। ৰ'দটোৰ পৰা কেমেৰাটো ভালকৈ অহাও নাই ভিডিঅ'টো। হ'ব দিয়ক আৰু ভিডিঅ' চিডিঅ' বনাবলৈ মুডো নাই, ইমান বেয়া গৰম হৈ গৈছে। ভিডিঅ' বনোৱা মুডটো গুচি গৈছে। ডিঙিত মাইক লাগি আছে চব মুঠতে। মোৰ মন নাই তাৰমানে এতিয়া বনাবলৈ আৰু। তো সেইকাৰণে ভিডিঅ'টো আজি ইমানতে শেষ কৰোঁ। বেলেগ মটৰ ব্লগ আহি আছে মোৰ ভাগৰ। ইয়াৰ পিছত মটৰ ব্লগ আহি আছে, আপোনালোকে চাব। চালেও নাচালেও ছাবস্ক্ৰাইবটো কৰিবচোন মোৰ চেনেলটো, তেতিয়া ভাল লাগিব, মনটো ভাল লাগিব।